lunes aquí. No senhores. No senhores. No condutores. Abraço nobles. Abraço nobles. We want justice. We want justice. Queremos justice. Decíamos que no senhores. We want justice. No nobody high. We want to the fire. We want justice. তেওঁ নাজানে নেকি যে কোচ-ৰাজবংশীসকলক যেতিয়া ব্ৰিটিছে গোটেই ভাৰতবৰ্ষক শাসনাধীষ্ঠ কৰিছিল, কোচ-ৰাজবংশীৰ কোচ কমলাবংশীক মানে হিৰণত কৰিব পৰা নাছিল। 600 বছৰ ৰাজত্ব কৰা আহোমেও কোচ-ৰাজবংশীসকলক ভেটি কমাব পৰা নাছিল, আক্ৰমণ কৰি বৰঞ্চ কোচ-ৰাজবংশীসকলে আহোমসকলক খেদি দিছিল, ব্ৰিটিছসকলক ইয়াত শাসনাধীষ্ঠ কৰিব পৰা নাছিল। গতিকে এতিয়া কোনে কোচ-ৰাজবংশীসকলক কোচ-ৰাজবংশী চিলাৰায়ৰ বংশধৰ, আমি ক্ষত্ৰিয় এটা যুদ্ধ কৰা জাতি, কোনোবাই আমাৰ অধিকাৰ দিয়াৰ কাৰণে কোনোবাই আমাক বিৰোধিতা কৰিব, আমাৰ অধিকাৰ খৰ্ব কৰি ব্লাডছেড কৰিব, তেনেকুৱা ধৰণৰ কথা একচুৱেলি আজিৰ তাৰিখত গণতান্ত্ৰিক দেশখনৰ মুখ্যমন্ত্ৰীৰ মুখত হ'ব নাপায়। আমি 2022 বৰ্ষটোক এটা যোগাত্মক বৰ্ষ বুলি আমি ভাবিছিলোঁ আৰু এই বৰ্ষটোতে ভাবিছোঁ যে আজি 53 বছৰ ধৰি সমাধান নোহোৱা জনজাতিৰ সমস্যাৰ সমাধান হ'ব। 1949 28 আগষ্ট তাৰিখে তদানীন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু ছাৰ জগদীপেন্দ্ৰ নাৰায়ণ ভূপবাদৰ মাজত যি শান্তি চুক্তি হৈছিল, এই শান্তি চুক্তিৰ জৰিয়তে পাব লগা 2 শ্ৰেণীৰ যিটো আমাৰ পৃথক ক্ষমতাবোৰ ৰাজ্যৰ দাবী, এইটো আমি পাব লাগে। আজি তেলেংগানা, ঝাৰখণ্ড, ছত্তীশগড় ৰাজ্য হ'ল, আজি একে যুক্তিৰ আধাৰত আজি কোচ-ৰাজবংশী কোচ ক্ষমতাবোৰ ৰাজ্য পাব লাগিছিল। আজি অসমৰ কেইবাটাও জাতি জনগোষ্ঠীক জনজাতিকৰণ কৰিলে। 2002 চনৰ 18 ডিচেম্বৰ তাৰিখে সংসদে 142টা কমিটিক জনজাতিকৰণ কৰিলে, কিন্তু দৃষ্টিগতভাৱে তদানীন্তন বিজেপি চৰকাৰে আমাৰ কোচ-ৰাজবংশীক সেই বিধেয়কখনক উত্থাপন নকৰিলে আৰু এতিয়া কেন্দ্ৰীয় চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মন্ত্ৰীগত অধ্যক্ষ হিচাপে 6জনৰ জনজাতিকৰণৰ সমস্যা সমাধান কৰিবৰ কাৰণে মন্ত্ৰীগোট গঠন কৰিলে আৰু তেখেতে কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনৰ লগত আনুষ্ঠানিকভাৱে বহি পেলাই এটা সমাধান সূত্ৰ তেওঁ নিজেই নিৰ্ণয় কৰি দিছিল আৰু সেই সূত্ৰটোত কোচ-ৰাজবংশী জনগোষ্ঠীৰ সকলো দল সংগঠনে সহমত প্ৰকাশ কৰি যৌথভাৱে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু আজি যিহেতুকে আমি সকলোৱে সহমত কৰি জনজাতিকৰণৰ সমস্যাটো সমাধানৰ এক আমি এটা পথ নিৰ্ণয় কৰি দিছোঁ, গতিকে তাৎক্ষণিকভাৱে আজি কেন্দ্ৰীয় চৰকাৰক তেওঁ প্ৰতিবেদন দিব লাগিছিল। শেহতীয়াভাৱে আমি দেখিলোঁ যে অসমৰ এগৰাকী সাংসদে লোকসভাত উত্থাপন প্ৰশ্ন কৰিলে যে জনজাতিকৰণ কেতিয়া হ'ব, তেতিয়া কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী এগৰাকীয়ে ক'ল যে ৰাজ্য চৰকাৰখনৰ প্ৰতিবেদন নোপোৱাৰ কাৰণে জনজাতিকৰণ কৰিব পৰা নাই। যে এই কথাটো প্ৰমাণিত হ'ল যে তেওঁলোকে যোৱা বিধানসভা নিৰ্বাচন, লোকসভা নিৰ্বাচন প্ৰাক মুহূৰ্তত একমাত্ৰ কোচ-ৰাজবংশী জনগোষ্ঠীৰ ভোট বেংক পোৱাৰ কাৰণে, ভোটৰ আশাৰেই কোচ-ৰাজবংশী জনগোষ্ঠীক ললিপপ খুৱাই আমাক প্ৰতাৰণা বঞ্চনাৰ কৰাৰ কাৰণেই যে তেওঁলোকে এনেকুৱা ধৰণৰ আবহাওয়াৰ প্ৰতিশ্ৰুতি দিছিল, এই কথাটো প্ৰমাণিত হৈছে। গতিকে আজি এই কেন্দ্ৰীয় শ্বহীদ দিৱসত কোচ-ৰাজবংশী ছাত্ৰ সন্থা, মহিলা সমিতি, চিলাই সেনা, আজি জাতীয় পৰিষদ আৰু কোচ-ৰাজবংশী সকলো সংগঠনে প্ৰতিজ্ঞাবদ্ধ হোৱাটো উচিত যে KCৰ দৰে এটা পুতলা সদৃশ শাসন ব্যৱস্থাৰ জৰিয়তে কোচ-ৰাজবংশীসকলৰ সামগ্ৰিক বিকাশ আৰু উন্নয়ন কেতিয়াও সাধিব নোৱাৰে। যে এই ব্যৱস্থাটো মানে এনেকুৱা নহয় যে জনজাতিকৰণ বা কমতাবোৰৰ বিকল্প। আমি আগতেই কৈছোঁ যে কমতাবোৰ বা জনজাতিকৰণৰ বিকল্প হিচাপে KC কেতিয়াও হ'ব নোৱাৰে। কোনো দপ্তৰ দিয়া নাই, কোনো বিভাগ আজিলৈকে হস্তান্তৰ নাই, যে এইটো কি KC হ'ল। যে এনেকুৱা ধৰণৰ এটা শাসন ব্যৱস্থাৰে কোচ-ৰাজবংশীসকলক ডমিনেট কৰিব বিচাৰে, শান্ত কৰি ৰাখিব খুজিলে কেতিয়াও সম্ভৱ নহয়। বৰঞ্চ অনাগত দিনত কোচ-ৰাজবংশীসকল মুখ্যমন্ত্ৰীৰ এই ভাষ্যৰ পৰা উদ্গীৰ্বিত হ'ব আৰু আজি শ্বহীদ দিৱসৰ পৰা অনাগত দিনত যদি কমতাবোৰ আৰু জনগোষ্ঠীৰ জনজাতিকৰণ সমস্যা সম্পৰ্কত বাস্তৱ সমস্যা সমাধানৰ পদক্ষেপ নলয়, তেতিয়াহ'লে কোচ-ৰাজবংশীসকল পুনৰ প্ৰয়োজন সাপেক্ষে হাতত বন্দুক তুলি ল'বলৈ বাধ্য হ'ব আৰু তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ দায়ী হ'ব, এই কথাটো